হেল্ল' হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই যাম ক'লে? বজাৰলৈ। বাট মই আজিলৈকে তেনেকুৱা বজাৰ কৰি পোৱা নাই চব্জি, বাট আজি মই ফাৰ্ষ্ট টাইম বজাৰ কৰিম। আৰু এইজনী হৈছে বৌৰ লগতে গ'লোঁ। তাৰপিছতে সেয়া চব্জি লৈ আছে আৰু ময়ো চাই আছোঁ। গাইজ, কিহত কিমান দাম মই নাজানো কিন্তু দেই, তথাপিও মই বজাৰ কৰিব আহিছোঁ কাৰণ আমাৰ ঘৰত অকণমান কিবা এটা প্ৰব্লেম হৈ আছে, তো সেইকাৰণে মই আহিছোঁ দিয়ক, আৰু নহ'লেনো খাবতো লাগিবই নহয়। গাইজ, আজি ফাৰ্ষ্ট টাইম মই বজাৰ কৰিব আহিছোঁ, একদম ভাগৰ লাগি গৈছে। বৌ ইফালে আছে, আৰু এয়া মাছ ল'লোঁ, মাছ বাহিৰত আহিছোঁ ৰাইজ, পেটটো পূজা নকৰিলে হ'ব জানো? আমাৰ নহয় নহয়, আমি পেটটো পূজা কৰিলেহে আমাৰ শান্তি হ'ব। তো সেইকাৰণে আমি কিবা এটা খাই আৰু এতিয়া হ'ল দিয়ক ৰাইজ, এতিয়া আকৌ ঘৰলৈ যাই আছোঁ। এয়া টমটম এখন পালোঁ, তাতে উঠিলোঁ, উঠি কিনে এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ দেখাম ৰ'ব ৰাইজ কি কি বজাৰ কৰিলোঁ। মই পাৰিছোঁ নে নাই আপোনালোকে কমেণ্ট কৰি জনাব দেই। এতিয়া মা নিব আহিছে। গাইজ, বজাৰৰ পৰা আহি পালোঁ। এতিয়া কি কি আনিছোঁ দেখাই আছোঁ ৰ'ব। এয়া শাক আনিছোঁ, এয়া শাক অলপ আনিলোঁ। তাৰপিছত এয়া কাচকল আনিছোঁ, কাচকল। তাৰপিছত আৰু এয়া বন্ধাকবি, ইয়াতে মিঠি গুটি আছে আৰু ফিংগাৰ আছে এইবিলাক। তাৰপিছত এয়া বন্ধাকবি আৰু ইয়াত তিয়হ, নহৰু, স্কচ আৰু তিতা কেৰেলা আৰু পটল আছে, এইবিলাক আনিছোঁ। আৰু এইবিলাকে আৰু বজাৰ, এইখিনি আনিলোঁ দিয়ক ৰাইজ। বজাৰ কৰি মোৰ কাৰণে এইখিনি বহুত ওজন হৈছিলে, মই একদম দাঙিব পৰা নাই, এনেকুৱা ওজন হৈছে। তথাপিও কৰি কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ ভিডিঅ'টো চাই? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।